সকলোৰে ভালেই চাগে নিশ্চয়। পিছত এতিয়া গৰু নিবলৈ আহিছিলোঁ, ইয়া পতলাই আৰু মই। এতিয়া গৰুজনীয়ে বোলে চৰি কি আছিলে এৰালডাল ছিঙি আহিলে। এতিয়া মোক একো নকয় বাৰু, মায়ে এক গালি দিব। मेरी सोना का पुतला जाओगी ধৰা হাতত কেনেকুৱা এই মতলবী কৈছে নেকি? মই এৰালডাল আধা টুকুৰা ছিঙি গ'ল যে, সেইডাল এতিয়া ময়ে লৈ যাম আৰু তাইক গৰুজনী ধৰি থাকিব দিছোঁ। কাহা গয়া বেটি ओ इधर अभी मैं इसको उठा लेती हूँ। हाँ रुकिए। আমাৰ শ্বশুৰ বাৰীত এইবিলাক গৰু চৰু নাইতো, এইবিলাক মানে বেয়া পাওঁ মই। খুঁটিটো ভাঙি থাকিলে নহয়। আমাৰ এতিয়া মায়ে পেপে কৰিব, আমাৰ মই একদম নকওঁ দেখিছেনে, এখন গালি দিব, একো কামৰ মানুহ নহয় বুলি। গৰুজনীও এক নম্বৰ আধা পাগলি দেখিছেনে, এখন ক'ত ঘূৰাই পকাই পাত লগাই থৈছে। এইবোৰ কাম কৰিবলৈ মই বেয়া পাওঁ। এইবোৰ আগতে মায়ে পিটি মোক গাভৰু কালত গৰুজনী দিবলৈ পঠিয়াই দিওঁ আৰু, কিন্তু এতিয়া এইবোৰ নকৰি আৰু বেয়া পাওঁ। তাই লগ ধৰা দেখি আহিলোঁ পথাৰলৈ, এতিয়া আকৌ এইবিলাক নকৰা কাম কৰিবলৈ মুখহে লগাইছে। আৰু গৰুজনী ধৰি ৰাখিব মই নোৱাৰিম নহয়, সেইকাৰণে খোজ দি দিব। কেনেকৈ ল'ম বহলাল এতিয়া মই বেছি অসভ্যালি ন? চৰিয়াই দাঁতৰ দাঁত কাক মোচন দেখুৱাইছ? কাণফুলি আছ লাগে। এই ক'ৰ পৰা এডাল কি কাঁইট বুটলি আনিলি তই? শুকান কাঁইটডাল কি চোবাইছ? কুকুৰ আই কাকৰ শুনিছ কি কৈছ? এই চামেলিক মাতি দেই, চামেলি ক'ৰবা পালেগৈ যেনি। এতিয়া আমি হাত ভৰি ধুই কৰি ওলাওঁগৈ পুতলাহঁতৰ ঘৰত পাৰ্টি কৰিবলৈ। কেনেকৈ হাঁহি আছে? নাচি কৰি ভাতকেইটা খাই ল'লোঁ, আৰু আমি আগতেই খালোঁ, আৰু এতিয়া মাহঁতে খাইছে, আৰু খাই ফালি আৰু ভাইটিহঁতে লাগি আছে কিবাকিবি, আৰু এতিয়া খাই বৈ আমি যাওঁগৈ। আৰু আহি থাকোঁতে আমাৰ মানে বেলেগৰ এক্সিডেণ্ট এটা হ'ল, ফটো এখন মাৰি ৰাখিলোঁ। আজি ভিডিঅ'টো ইমানেই, বাই বাই।